Hello everyone, welcome to my channel. আজি আমি বনাম ভেট ফুলৰ লগত সৰু মাছৰ এটা বিশেষ ৰেচিপি। ভেট ফুলৰ ঠাৰিৰে বনাম এই ৰেচিপিটো। চাও বলক কেনেকৈ বনাম। ভেট ফুলৰ ঠাৰিবোৰৰ এই ওপৰৰ বাকলিবোৰ গুচাই লৈ মই সৰু সৰুকৈ এনে ধৰণে কাটি লৈছোঁ। তাৰ লগত মই দুটামান আলু লগতে কাটি লৈছোঁ। নহৰু, পিঁয়াজ, জিৰা অকণমান বটি লৈছোঁ, শুকান জলকীয়া, তাৰ লগত মাহপাত দিছোঁ। তেলখিনি মই গৰম হ'বলৈ দিছোঁ, দি কিনি তাতে মাহপাত, শুকান জলকীয়া ফুৰণ দি অকণমান সময় ভাজি ল'ম। কেৰাহীটোলৈ মন নকৰিব, তাতে মই মাছ ভাজিছিলোঁ, সেইখিনি মই তেনেকৈ সেই তেলতে এইবিলাক ভাজি ল'লোঁ। পিঁয়াজখিনি আৰু নহৰুখিনি একেলগে মই ভাজি ল'ম। সেইখিনি ৰঙচুৱা হোৱালৈকে অকণমান এনেদৰে ভাজি লৈছোঁ। তাৰ লগতে হালধি, দি লোৱা জিৰা, নিমখ একেলগে দি লৈছোঁ। সেইখিনি অকণমান ভাজি লৈ ভেট ফুলৰ ঠাৰি আলুৰ লগতে দি অকণমান সময় ইয়াক ভাজি ল'ম। সেইখিনি অকণমান সময় লৰাই ভাজি থাকিম। তাৰপিছত জুইটো অকণমান কমাই লৈ ইয়াক ঢাকনিৰে ঢাকি দিম। 10 মিনিটমান পাছত ঢাকনিখন আঁতৰাই দেখিলোঁ ইয়াৰ ভেট ফুলৰ ঠাৰিবোৰৰ যথেষ্টখিনি পানী ওলাইছে। চাওকচোন ইয়াৰ পৰা কিমানখিনি পানী ওলাবলৈ ধৰিছে। তথাপিও মই ইয়াত অকণমান গৰম পানী দিম, দি ইয়াক আকৌ অলপ সময়ৰ কাৰণে ঢাকি ৰাখিম। 5 মিনিটমান পিছত ঢাকনিখন আঁতৰাই দেখিলোঁ চব্জিখিনি প্ৰায় সিজিয়ে গৈছে, আলুখিনিও প্ৰায় সিজিয়ে গৈছে। ইয়াৰ লগতে মই এতিয়া তাত ভাজি ৰখা মাছখিনি দি দিলোঁ। মাছখিনি দি অকণমান সময় ইয়াক লৰাই ঢাকি ৰাখিম। তাৰপিছত জলকীয়া অকণমান বটি ৰাখিছিলোঁ, সেইখিনিও ইয়াত দি দিম। 2 মিনিট সময় ইয়াক ৰাখি মই গেছটো নমাই ল'ম। আমাৰ ভেট ফুলৰ ঠাৰিৰ মাছৰ সৈতে এই তৰকাৰীখন ৰেডি হৈ গ'ল। আপোনালোকে এই চব্জিখন ভাতৰ লগত পৰিৱেশন কৰিব। ইমান সোৱাদ লগা, এবাৰ খালে ইয়াৰ সোৱাদ পাহৰিব নোৱাৰে। চাওকচোন দেখিবলৈ ইমান সুন্দৰ হৈছে। যদি মোৰ ৰেচিপিটো ভাল লাগিছে, মোৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব।